আপুনি যদি এটা নতুনকৈ ব্যৱসায় আৰম্ভণি কৰাৰ কথা ভাবিছে তেতিয়াহলে এক্সিকিউশনৰ ওপৰত বেছিকৈ ফোকাস কৰক। জিএসটি কাৰণে ভয় নাখাব। জিএসটি হৈছে এনেকুৱা এখন সাৰ্টিফিকেট যিখন নোহোৱাকৈও আপুনি আপোনাৰ ব্যৱসায়টো চলাই থাকিব পাৰে। জিএসটি লোৱাটো তেতিয়া বাধ্যতামূলক যেতিয়া আপোনাৰ বছৰৰ টাৰ্নঅভাৰ, যদি আপুনি কোনো এটা প্ৰডাক্ট সেল কৰাৰ ব্যৱসায় কৰি আছে তেতিয়াহলে আপোনাৰ বছৰৰ টাৰ্নঅভাৰ যদি 40 লাখ বা তাতকৈ অধিক হয় তেতিয়াহলে আপুনি জিএসটি ল'ব লাগিব। আৰু যদি আপুনি সাৰ্ভিস ৰিলেটেড যিকোনো ব্যৱসায় কৰি আছে তেতিয়াহলে যদি আপোনাৰ এনুৱেল টাৰ্নঅভাৰ 20 লাখ বা তাতকৈ বেছি হয় তেতিয়াহলেহে আপুনি জিএসটি লোৱাটো প্ৰয়োজন। জিএসটি সাৰ্টিফিকেট বা জিএসটি নাম্বাৰটো উলোৱাৰ যি প্ৰক্ৰিয়া সেইটো একেবাৰে সহজ। আপোনাৰ বেসিক যি কেৱাইসি ডকুমেন্ট, আধাৰ কাৰ্ড, পেন কাৰ্ড, মোবাইল নাম্বাৰ, ইমেইল আইডি আৰু আপোনাৰ এখন পাসপোৰ্ট সাইজৰ ফটো হলে আপুনি আপোনাৰ যি দোকান বা অফিচৰ এড্ৰেছ, তাৰ ইলেক্ট্ৰিচিটি বিল নহবা যি আপোনাৰ ৰেন্ট এগ্ৰিমেন্ট সেইখন দিলে আপুনি আপোনাৰ সেই জিএসটি সাৰ্টিফিকেটখন উলিয়াব পাৰে। আপুনি যদি জিএসটি সাৰ্টিফিকেট উলিয়াব বিচাৰিছে তেতিয়াহলে আমাৰ স্ক্ৰীনত আহি থকা ফোন নম্বৰত যোগাযোগ কৰিলেও আমি আপোনাক এই ক্ষেত্ৰত সহায় কৰিম। আৰু এই জিএসটি সাৰ্টিফিকেটখন উলিয়াবৰ কাৰণেও আপোনাক বহুত টকাৰ প্ৰয়োজন নহয়, মাত্ৰ 1500 টকা খৰচ কৰিলে আপুনি এসপ্তাহৰ ভিতৰতে জিএসটি সাৰ্টিফিকেটখন উলিয়াব পাৰে। গতিকে সঁচা কথাত ক'বলৈ গ'লে জিএসটি আপোনাৰ ব্যৱসায়ৰ কাৰণে কোনো বাধা নহয়, বৰঞ্চ ই সহায়কহে। জিএসটি আপোনাৰ ব্যৱসায়টো গ্ৰো হোৱাত সহায় কৰে, আপোনাৰ ব্যৱসায়টোৰ ট্ৰাষ্টেবিলিটি বৃদ্ধি কৰে। গতিকে জিএসটি সাৰ্টিফিকেটখন উলাই লৈ নিজৰ ব্যৱসায়টো গ্ৰো কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্টত নেক্সট কি ভিডিঅ' চাব বিচাৰিছে লিখি পঠিয়াব। যদি এনেকুৱা ধৰণৰ আপডেট বিলাক জানি থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি পেজটো ফলো কৰি দিব। ধন্যবাদ।